আৰু ফুলগুৰিলৈ যাম ফুলগুৰিত মানে মাছ অলপ আনিব লাগে কাম কৰা মানুহ লাগি আছে আৰু ডেম ফুল আছে ন চিনি নাপাব পাৰে চিনাকি হ'ব আৰু তুমি ন সেই বজাৰ কৰিব মাছ আনিব যাম মাছ নহয় ব্ৰইলাৰ আগতে এইবিলাকৰ ইউটিউবাৰ আছিলে ন আৰু এতিয়া আমি যাওঁ মানে ফুলগুৰিলৈ গৈ পেলাই কিবা কিনি কৰিম আজি মানে কামত নগ'লোঁ কামত নোযোৱা কামটো এটা পিছত জনাই আছোঁ দিয়ক আৰু আহি পাই গ'লো আমি দোকান সেই দোকান কৰোঁ বজাৰ কৰোঁ মোৰ বেছি বস্তু নাই মই মাছ ল'ব লাগিব আৰু আইতা এজনী মানে কিবা দালি নিব দিছে দালি ল'ম এতিয়া দালি নেকি আজি ফুলগুৰি আহিছোঁ দোকানবিলাক কিবা বন্ধ লাগিছে তাকে বজাৰ কৰিলোঁ ন আৰু আলু হেৰি কৰিছে ফাঁচি আছে ন আৰু দে 2 কিলো সেই উঠিব 2 কিলো নহয় জানো আৰু দে মোৰ দালিটো লোৱা হৈ গ'ল এতিয়া আলু লৈ হৈ যাব আৰু আহি পালোঁ আমি মাছৰ দোকান গতিকে মাছ ল'ম এতিয়া ইয়াতে আমাৰ বজাৰখন এখনেই দিয়ক শনিবাৰে বহে সপ্তাহৰ মূৰত এখন গাহৰি বজাৰ আৰু শাক পাচলি বজাৰ পিনে বহে বাৰু ন এতিয়া কি ল'বি গাহৰি গাহৰিকে লৈ ল গাহৰিও ওলাই আছে মাছটো লৈ লওঁ দাম কৰি দিওঁ আৰু এতিয়া আমাৰ মাছ তাতো হৈ গ'ল মাছ লৈ ল'লোঁ এতিয়া সেই ব্ৰইলাৰ লৈ পেলাই ব্ৰইলাৰ দাম নমিলে লৈ ল'ম নহ'লে কি গাহৰি গাড়ী ভাড়া খাওঁ নেকি ন আৰু আমি এতিয়া ব্ৰইলাৰ বিচাৰি পাইছোঁ ব্ৰইলাৰ হোৱা নাই গতিকে দোকানতে আছোঁ এতিয়া ফোন মাৰিছে জেগালৈ আছেগৈ নাই সোধাই নাপালে নাই কি নিবি মাছ নিবি ন গাহৰি নিবি বা খাব মাতিবি গাহৰি নিব বুলি দিয়ক এবাৰ আহি পালে কওঁ গাহৰি মাংস গাহৰি ওলাইছে তাকে সুধিব বোলে খালি মিনি বজাৰ চাওক আৰু গাহৰিটো নলয় বোলে গাহৰি দাম বহুত বেছি গৈছে বেমাৰী গাহৰি হ'ব পাৰে বেমাৰ হৈছেতো সেইকাৰণে মাছ ল'ব এফালে হওক মাছ এতিয়া কি মাছ ল'বি দা পইচা ল আৰু আহিলেও এতিয়া বিলাহী লৈ আছে দেখিহে 70 কিলো বোলে আৰু ইয়াত বজাৰ হৈ গ'ল এতিয়া ঘৰলৈ গৈ থাকোঁ সেইখিনি দেখাই থাকিম দিয়ক ন ভুল এতিয়া যাওঁগৈ ন বাই বাই আমাৰ কামত লাগি আছে ল'ৰাসকলে মানে এইটো ৰাস্তাটো পানী হৈ থাকে ন কিবা ক'বা আৰু ফুলগুৰি আহি পালোঁ আৰু এইটো মানে পানীখিনি আমাৰ দিগদাৰ হৈ আছে মানে অহা যোৱা হ'ব এই পিনে আহিলে মানে মানুহৰ মানে অলপ কেজু হয় ন ৰাতি হ'লে ৰাস্তাটো বন্ধ কৰি থয় মানে এনেকুৱা কৰিব নাপায় কিন্তু কৰি থাকে কি কৰিব আৰু এতিয়া এতিয়া হেৰি কৰি আছোঁ আৰু ভাল কৰি আছোঁ মই আৰু মানে এতিয়া আমি এডাল পাইপডাল সোমোৱাই দিম এপাত পাইপ সোমাই আছে মানে আৰু এডাল সোমাই দিব লাগিব নহ'লে পানীটো নোলাব মানে এইটো ৱাটাৰ চাপ্লাই পাইপ হয় আমাৰ এইটো ৱাটাৰ চাপ্লাই কাম কৰিম বুলি আহিছিল মানে বন্ধ হৈ আছে কিবা এটা কাৰণত আমি সেইটো নাজানো আৰু এতিয়া পাইপডাল সোমোৱাই দিমগৈ আমাৰ কামটো হ'লেই হ'ল খালি ন হয় নহয় খোলা চাই আছোঁ দিয়ক আজি ব্লগটো মানে এনেকুৱা আহিব গাঁৱতে লাইফ ষ্টাইল ব্লগ এনেকুৱা দিয়ে আৰু চাই পাইপডাল আনি কি কামত লগাই দামকল পুতিবই ন পানী উলিয়াব ৰাস্তাৰ পৰা খান্দি দিয়া হৈ গ'ল আমাৰ মেচিন লাগি আছে কিবা কিবি ওলাই আছে অলপ বেয়া চেন কৰিব আৰু একো ওলা নাই লাগিছে যদি ঢাকি দিওঁ মাছ পোৱা নাই চাইনবোৰ্ড এখন পাইছোঁ ডক্টৰে হেৰি কৰি আছে বেজি দিব হেৰি কৰি চাই আছোঁ এইটো কি ৰূপ লৈছে মাটি গাহৰি বোলে এইটো কেনেকুৱা লাগিছে ভাল লাগিছে জংঘলীয়া মানুহ নে কি মানে শুনিবা ভিডিঅ'টো বনা নাছিলোঁ আৰু সেইটো কামত লাগি আছিল দেখিছে ভিডিঅ'খিনি ক্লিপখিনি আৰু সেইটো কামটো ছাকচেছ হৈ গ'ল আৰু এতিয়া যাওঁ আমি অলপ ওলাই মানে তাকে ফটো চটো সময় উঠিবা আৰু দাদা ফটো মানে বেছিকৈ কিয় উঠোঁ জানেনে দাদাহঁতে ফেচবুকত মানে কাম কৰিছে ফটো উঠালে মনিটাইজাৰ এপ্লাই হৈ গ'ল দুটা আজি এটাই মানে সিহঁতে দুটাই সেইকাৰণে ফেচবুকত খুব লাগি আছে এইকেইদিন মই বাৰু ইউটিউবত লাগি আছোঁ দিয়ক যাব আপুনি জেগাকণ চাওক গতিকে পাইপ লগাই দিলোঁ দুপাত লগাই দিলোঁ পাইপ তাৰপিছত ৰাস্তাটো পুতা নাই পুতি দিম আৰু পানীখিনি ওলাই যোৱাৰ পিছত আৰু এইপিনে শুকালে এতিয়া দেখাই আছোঁ আপুনি এতিয়া শুকাই গ'ল এতিয়া ভাল হ'ব নহ'লে আমাৰ বহুত দিগদাৰ হৈছিলে ফটোকেইখন উঠিলোঁ অলপ ভিউটো চাওক কি ধুনীয়া লাগিছে আৰু এতিয়া যাই থাকোঁ আগলৈ ফটো কবি এখন খোৱা আজি আমি ক'লৈ আহিছোঁ আজি চাহ খাব ন গতিকে চাহ খাব পাইছোঁ
বহুত দিনৰ মূৰত ডিমু অলপ আহিলে ডিমু মানে ডিমু বুলি কয় এখন আৰু এখন ব্ৰিজখন ব্ৰিজখন ওচৰতে আছে আৰু ইয়ালৈ আহিলোঁ প্ৰায় আমি এইখিনি চাহ খাব আহিয়ে থাকোঁ মানে মাজে মাজে বহুত দিনৰ মূৰত আহিলোঁ এই দোকানখনতে চাহটো খাই ভাল লাগে মানে ভালকৈ বনাই তাতে আহিলোঁ চাহ খাই এখন লওঁ সেইটো ঘৰলৈ যাম বাৰু ভিডিঅ'টো মানে বনাই আছোঁ আজি চাহ আহি গ'ল আজি দা খোৱা কেনেকুৱা লাগিছে ক'বা ধুনীয়া লাগিছে গম পাই ভাল হ'ব বুলি ন আৰু এতিয়া মই খাই লওঁ দিয়ক চাহ খাই ভাল লাগিল নে আৰু দেখি মই বহি লৈছোঁ চাওক ৰাস্তাৰ কাষতে গাড়ী আহিছে মেইন ৰাস্তাৰ কাষতে বহি লৈছোঁ যাই থাকোঁ ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ কাইলৈ কামৰ ব্লগ আহি আছে আপোনালোকে চাব আৰু এতিয়া গাড়ী ষ্টাৰ্ট কৰিব এতিয়া আমি যাব লাগে আজিলৈ বাই বাই দিয়ক নেক্সট এটা ব্লগত অতি সোনকালে অসম চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি লাইক কৰে লাইক কৰি দিয়ক আৰু ব্ৰিজখনৰ ওচৰত আহিব এবাৰ ফটো উঠিবলৈ আৰু আহিলে চাহ তাহ খাই যাব ভাল লাগে চাহকণ খাই আৰু যাই থাকোঁ দিয়ক